Welcome to my channel. আজিৰ এখন ভিডিঅ'ত মই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ছাত্ৰ-ছাত্ৰীবিলাকে তেওঁলোকৰ আগন্তুক এক্সামত কিদৰে ভাল ফলাফল পাব, তেওঁলোকে কিদৰে পঢ়া শুনা কৰিলে আজিৰ পৰা এই কম সময়ৰ ভিতৰতে তেওঁলোকে আশা কৰা মতে ৰিজাল্টটো তেওঁলোকে কৰিব পাৰিব, এই সম্পৰ্কে এখন ভিডিঅ'ত আলোচনা কৰা হ'ব। আজি এখন ভিডিঅ'ত আলোচ্য 8টা টপিকস আছে। এই 8টা টপিকস আজি আমি ভালকে এইখন ভিডিঅ'ত আলোচনা কৰিম আৰু আশা কৰোঁ যদি কোনোবাই এইখন ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই নিশ্চয় কিবা নহয় কিবা এটা উপকৃত হ'ব। আলোচ্য বিষয়ৰ প্ৰথম টপিক হ'ল আমাৰ কনসিস্টেন্সি। কনসিস্টেন্সি মানে কি? কনসিস্টেন্সি এটা ইংৰাজী শব্দ যাৰ অসমীয়া প্ৰতিশব্দ হৈছে নিৰন্তৰ প্ৰয়াস। আমি জীৱনত যিয়ে নকৰোঁ কিয় আমি কনসিস্টেন্সি হ'বই লাগিব। এইটো আমাৰ আৰম্ভণিৰ পৰাই হ'ব লাগে, কিন্তু এতিয়া যেহেতু টাইম নাই, এই খুব কম সময় আছে, গতিকে এইখিনি সময়ও মই কওঁ যদি ল'ৰা ছোৱালীবিলাকে কনসিস্টেন্সি আজিৰ পৰাই মেইনটেইন কৰে নিশ্চয়, আৰু কিছুমান টিপছ মই আজি এইখন ভিডিঅ'ত দিব গৈ আছোঁ, সেইখিনি যদি ফ'ল' কৰে নিশ্চয় ভাল এটা ফলাফল তোমালোকে আশা কৰিব পাৰা। কনসিস্টেন্সি অবিহনে আমি জীৱনত একো কৰিব নোৱাৰি। আমাৰ এইখন বিশ্বত যিমান মহান সাকসেসফুল পাৰ্সন আছে, ফৰ এভৰি সাকসেসফুল পাৰ্সন দ্য মেইন ৰিজন বিহাইণ্ড দেয়াৰ গ্ৰেটনেছ ইজ কনসিস্টেন্সি। এই কনসিস্টেন্সিৰ কাৰণেই আজি মানুহবিলাকে ইমান দূৰ আগবাঢ়ি যাব পাৰিছে। এটুপকৈ পৰা পানী এটাই এটুপকৈ শিলৰ ওপৰত পৰা পানীয়ে শিলৰ ওপৰত গাঁতৰ সৃষ্টি কৰিব পাৰে। গতিকে শিল এনেকুৱা এটা কঠিন বস্তু, তাকো পানীৰ নিচিনা জলীয় পদাৰ্থই এনেকুৱা যে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছে, এইটোৰ কাৰণ হৈছে কনসিস্টেন্সি। গতিকে আমি জীৱনত যিয়ে নকৰোঁ কিয় আমাৰ কনসিস্টেন্সি মেইনটেইন কৰিব লাগিব। গতিকে এই যিখিনি সময় গুচি গ'ল এইখিনিতো আমি ঘূৰাই পাব নোৱাৰি। এই আগন্তুক সময়খিনি যি কেইদিন পৰীক্ষাৰ আগমুহূৰ্তত আছে, মই ভাবোঁ কোনো যাতে আৰু টাইম ৱেষ্ট নকৰা আৰু আজিৰ পৰাই ভালকৈ কনসিস্টেন্সি হৈ যোৱা। আৰু এইখন ভিডিঅ'ত কিছুমান টিপছ আমি ক'ম, এইখিনি এইখিনি তোমালোকে ফ'ল' কৰা, নিশ্চয় এটা ভাল ফলাফল আশা কৰিব পাৰিবা। এতিয়া আমি আগবাঢ়ো দ্বিতীয় টপিকলৈ। দ্বিতীয় টপিকৰ নাম হ'ল ছেক্ৰিফাইচ। ছেক্ৰিফাইচ এটা ইংৰাজী শব্দ যাৰ অসমীয়া প্ৰতিশব্দ হৈছে আত্মবলিদান। আমি জীৱনত যিয়ে নকৰোঁ কিয় ছেক্ৰিফাইচটো আমাৰ কৰিব লাগিব। আমি টোপনি মাৰি ভাল পাওঁ, কিবা ভাল খাদ্য, হোটেলৰ খাদ্য এইবিলাক খাই আমি ভাল পাওঁ। গতিকে আমি কিবা এটা কাম কৰাৰ আগতে আমি ভাবি চাব লাগিব এইটো আমাৰ জীৱনত কিবা হেল্প কৰিব নে নাই। যদি এইটো কৰে তেতিয়াহ'লে আমি কামটো কৰিম, যদি নকৰে যিমানে ভাল নালাগক কিয় কামটো আমি এৰি দিব লাগিব। গতিকে পঢ়া শুনা বাদ দি আমাৰ টোপনি মাৰাৰ সকলোৰে মন যাব। মোবাইলত কিমান কি আছে, আমি মোবাইলত ভাল বস্তু চোৱাতকৈ বেয়া বস্তু চোৱাৰ প্ৰতি আমাৰ মনোযোগ বেছি যাব। ফেচবুক, হোৱাটছআপ ষ্টেটাছ, পাবজি খেল। গতিকে এইকেইদিন আমি জীৱনত যদি কিবা এটা ক'ব বিচাৰোঁ ছেক্ৰিফাইচটো কৰিব লাগিব। এজন ভিকাৰীয়েও কি কৰে, নিজৰ আত্মসন্মান আত্মমৰ্যাদা ছেক্ৰিফাইচ দি কেনে মানুহৰ পৰা ভিক্ষা মাগে। গতিকে ভিক্ষা মাগাটো ইমান ইজি কাম নহয়। গতিকে এই সামান্য এটা কাম কৰাৰ কাৰণে ইমান ডাঙৰ তেওঁলোকে ছেক্ৰিফাইচ কৰে। গতিকে আমি যিহেতু জীৱনত আমি এই ৰিজাল্টে আমাৰ জীৱনটো কৰিব, গতিকে জীৱন এটা কৰাৰ কাৰণে আমি কিমান ডাঙৰ ছেক্ৰিফাইচ কৰিব লাগিব। গতিকে এতিয়াৰ পৰাই তোমালোকে ছেক্ৰিফাইচটো আৰম্ভ কৰি দিয়া, যে মৰ্ণিঙত টোপনি মাৰাতকৈ আমি অলপ পঢ়িম, বা এনেকুৱা যিকোনো কাম, যিমান আৰামদায়ক কাম আছে চব আমি ত্যাগ কৰিব লাগিব, আৰু আমি এতিয়াৰ পৰাই কঠোৰ পৰিশ্ৰমী হ'বলৈ আৰম্ভ কৰিব লাগিব। এইটো হ'ল ছেক্ৰিফাইচ। গতিকে ষ্টুডেণ্ট লাইফত ছেক্ৰিফাইচৰ বহুত গুৰুত্ব আছে। এতিয়া যিমান দিন গ'লেই এইকেইদিন তোমালোকে কনসিস্টেন্সি মেইনটেইন কৰা। 2 নম্বৰ ছেক্ৰিফাইচ কৰা। তোমালোকে যিমান আৰাম আছে, যিমান আলো আছে চব ত্যাগ দি তোমালোকে পুৰা পঢ়াত লাগি যোৱা। মাত্ৰ এইকেইদিন যদি এক্সামত তোমালোকে ভাল ফলাফল আহা। ব'লা আমি তৃতীয় আলোচ্য বিষয়লৈ আগবাঢ়োঁ। আমাৰ তৃতীয় আলোচ্য বিষয়টো হ'ল ফ'ল' ইউৰ চেলেবাছ ষ্ট্ৰিক্টলি। তোমাৰ যি পাঠ্যক্ৰম আছে, তোমাৰ যি চেলেবাছ আছে সেয়া ষ্ট্ৰিক্টলি ফ'ল' কৰা। কাৰণ যোৱা বছৰৰ যিবিলাক চেলেবাছ আছিল এইবাৰ কিন্তু টোটেলি বেলেগ হৈছে। যোৱা বছৰৰ চেলেবাছৰ নিচিনা এইবাৰ চেলেবাছটো নহয়। এইবাৰ চেলেবাছটো আমাৰ 30% ৰিডিউচ হৈছে। গতিকে তোমালোকে প্ৰত্যেকটা ছাবজেক্টৰ প্ৰত্যেকটা লেচনৰ কোনখিনি বস্তু লাগে সেইখিনি তোমালোকে আগতে ভালকৈ ওলাই ল'ব লাগিব, আৰু সেইখিনি ওলাই লৈ সেইমতেহে পঢ়িব লাগিব। লাষ্ট ইয়াৰ কুৱেশ্যনবিলাক তোমালোকে নিশ্চয় ফ'ল' কৰিবা, কিন্তু কোনবিলাক কুৱেশ্যন ফ'ল' কৰিবা যিবিলাক তোমালোকৰ চেলেবাছৰ ভিতৰত পৰে। অন্যথা আজে বাজে এইবিলাক কুৱেশ্যনবিলাক ফ'ল' কৰিলে তোমালোকে কিন্তু এক্সামত ভাল ফলাফল পাব নোৱাৰা। গতিকে সেইকাৰণে এতিয়াৰ পৰা ইমান দিন যি কৰিছাই, ইমান দিন যদি অকণো ভালকৈ চোৱা নাই, এতিয়াৰ পৰাই তোমালোকে যদি চেলেবাছ কাৰোবাৰ লাগে মই লাগিলে দি দিম তোমালোকক। তোমালোকে আজিৰ পৰাই চেলেবাছটো ষ্ট্ৰিক্টলি ফ'ল' কৰিবা, চেলেবাছৰ বাহিৰে একো নকৰিবা যদি তোমালোকে এক্সামত ভাল মাৰ্ক পাব বিচাৰা। আৰু কোনটো লেচনৰ পৰা কিমান মাৰ্কৰ কুৱেশ্যন আহিব, আৰু কিমান MCQ আহিব। কিছুমান লেচন আছে যিবিলাকৰ পৰা বৰ্ড কুৱেশ্যন আহে, কিছুমান লেচন আছে যিবিলাকৰ শ্বৰ্ট কুৱেশ্যন আহে। গতিকে সেই লেচন ৱাইজ
কুৱেশ্যন পেটাৰ্ণ আমি গম পাব লাগিব আৰু কুৱেশ্যন পেটাৰ্ণখিনি আমি চিলেবাছতে গম পাম আৰু এই কুৱেশ্যন পেটাৰ্ণখিনি গম পাই এই মতেহে আমি ষ্টাডি কৰিব লাগিব গতিকে এতিয়া আমি আৰু হাৰ্ড ৱৰ্ক কৰিলে নহ'ব স্মাৰ্ট ৱৰ্ক কৰিব লাগিব আজিৰ পৰা এবাৰ কিন্তু অৰৰ চিষ্টেমটো বহুত বেছি অৰ বা নাইবা যে থাকে অৰ কুৱেশ্যনত যে অৰ থাকে বহুত অৰ থাকিব গতিকে মই কওঁ তোমালোকে কোনো কমন কুৱেশ্যন ফলো নকৰিবা এবাৰ তোমালোকে লেসন কমপ্লিট কৰাতে গুৰুত্ব দিয়া কাৰণ এটা লেসন কমপ্লিট কৰিলা সেইটো লেসনত কুৱেশ্যন এটা দিব আৰু আনটো লেসনৰ পৰাও কুৱেশ্যন এটা দিলে গতিকে সেইটো লেসনৰ পৰা কুৱেশ্যন দি অৰ দি আৰু এটা লেসন দিছা কিন্তু যদি লেসনটো কমপ্লিট থাকে সেইটো পৰাই তুমি লিখিব পাৰিবা আৰু এটা লেসন যদি নপঢ়াও তুমি তথাপিও তুমি এইটো লেসনৰ পৰা ভালকৈ কৰিব পাৰিবা গতিকে যিটো লেসন পঢ়া ভালকৈ পঢ়িবা আমাৰ নেক্সট আলোচ্য বিষয় হ'ল পইণ্ট 4 মেমোৰাইজ উইথ আণ্ডাৰষ্টেণ্ডিং মেমোৰাইজ মানে মুখস্থ কৰা আণ্ডাৰষ্টেণ্ডিং মানে বুজি পাই গতিকে আমি মুখস্থ কৰিব লাগিব সঁচা কথা কিন্তু বুজি পাইহে মুখস্থ কৰিব লাগিব যিমান MCQ টাইপ কুৱেশ্যন আছে এইবিলাকতো আমাৰ বুজি পোৱাৰ কোনো চিষ্টেম নাই এইবিলাক আমি ডাইৰেক্ট মুখস্থ মনতে ৰাখিব লাগিব কিন্তু বৰ্ড কুৱেশ্যন যিবিলাক আছে 3 মাৰ্কৰ 4 মাৰ্কৰ 5 মাৰ্কৰ এইবিলাক কুৱেশ্যন আমি বুজি পাই কেনেহে এনচাৰটো কৰিব লাগিব কাৰণ এই কম সময়ৰ ভিতৰত এতিয়া আমাৰ মুখস্থটো সিমান নহ'ব এইকাৰণে ইমান বস্তুখিনি টানো নহয় তোমালোকে জাষ্ট বস্তুখিনি বুজি পাব চেষ্টা কৰিবা আৰু সেইমতে নিজে অলপ মেকিং কৰি হ'লেও মানে ডাইৰেক্টলি মুখস্থ চেষ্টা নকৰিবা কাৰণ এক্সামত পাহৰি যাব পাৰা আগতে বুজি ল'বা বস্তুখিনি এই তাৰ পিছতে বস্তুখিনি যিখিনি পাৰা তোমালোকে নিজৰ ভাল লিখিবলৈ যত্ন কৰিবা এইটো হ'ল মেমোৰাইজ উইথ আণ্ডাৰষ্টেণ্ডিং আজিৰ আলোচ্য বিষয়ৰ পইণ্ট 5টো হ'ল ৰাইটিং স্কিল ডেভেলপমেণ্ট মানে তোমাৰ লিখন পদ্ধতিটো উন্নতি কৰিব লাগিব এইটোৰ কাৰণে বহুত ভাল ভাল ল'ৰা ছোৱালী আছে ব্ৰেইনি ল'ৰা ছোৱালী ইহঁতে কিন্তু ভাল মাৰ্ক নাপায় এক্সামত ইহঁতে লিখাৰ ধৰণটো কাৰণ ইহঁতে লিখাৰ ধৰণটো নাজানে গতিকে লিখাৰ ধৰণটো বহুত ইম্পৰ্টেণ্ট গতিকে লিখাৰ ধৰণটো কেনেকৈ লিখিব লাগে আৰু আমি সদায় অলপ স্পীড আমাৰ হেণ্ডৰাইটিংটো অলপ স্পীড হ'ব লাগিব ইমান ধুনীয়া হেণ্ডৰাইটিং হোৱাৰ দৰকাৰ নাই খালি নিট এণ্ড ক্লিন হ'ব লাগিব আমাৰ হেণ্ডৰাইটিং আমি যি লিখোঁ সেয়া অকল নিট এণ্ড ক্লিন হ'ব লাগিব পৰিষ্কাৰ পৰিচ্ছন্ন হ'ব লাগিব আৰু এটা কুৱেশ্যন আমি কেনেকৈ লিখিম এইটো মই এটা আৰ্হি দেখাই দি আছোঁ যে আমি কেনেকৈ আনচাৰবিলাক আমি লিখিম হ'ল আমি এটা কুৱেশ্যন এক্সামত আহিছে সালোক সংশ্লেষণ কি ইয়াৰ গুৰুত্ব কি ইয়াৰ দফাসমূহ লিখা এইটো হ'ল ক্লাছ 10ৰ লেচন 6 বিজ্ঞানৰ লেচন 6ৰ এইটো এটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় সালোক সংশ্লেষণ কি ইয়াৰ গুৰুত্ব কি আৰু ইয়াৰ দফাসমূহ লিখা এইটো মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যনটো আমি ভালকৈ চাব লাগিব 1+1+3 মানে এইটো কুৱেশ্যনত 3টা পাৰ্ট আছে এটা পাৰ্ট দুটা পাৰ্ট আৰু এটা হ'ল এইটো 3টা পাৰ্ট আছে এই 3টা পাৰ্টৰ কাৰণে মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যনটো আমি চাব লাগিব প্ৰতিটো পাৰ্টৰ কাৰণে ফাৰ্ষ্ট পাৰ্টৰ কাৰণে মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন 1 আছে সেকেন্ড পাৰ্টৰ কাৰণে মাৰ্ক কিমান আছে 1 আছে আৰু থাৰ্ড পাৰ্টৰ কাৰণে মাৰ্ক কিমান আছে 3 আছে এই 3টা পাৰ্ট কমপ্লিট হোৱাৰ পিছতে মাৰ্ক 5 এড কৰি দিয়া হৈছে গতিকে এইটো এনসাৰ আমি কেনেকৈ লিখিম আমি প্ৰথমতে উত্তৰ দি সালোক সংশ্লেষণ কি এইটো আগতে আমি ধুনীয়াকৈ লিখিম যে সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰ হৰিতৰ দ্বাৰা সেউজীয়া উদ্ভিদে নিজৰ আহাৰ নিজে যি প্ৰস্তুত কৰা যি প্ৰক্ৰিয়া তাকে কি বুলি কয় সালোক সংশ্লেষণ বুলি কয় আমি ইয়াত মাত্ৰ 1 মাৰ্ক আছে গতিকে আমি ডেফিনেশ্যনটো লিখি ৰিয়েকশ্যনটো আমি লিখি দিম এইটো সালোক সংশ্লেষণটো হৈ গ'ল তাৰ পিছত আমি নেক্সট কি কৰিম প্যাৰাগ্ৰাফ চেঞ্জ কৰিম ইয়াৰ গুৰুত্ব কি নেক্সট প্যাৰাগ্ৰাফত আমি লিখিব লাগিব কাৰণ স্টেপ ওয়াইজ মাৰ্ক দিব ফাৰ্ষ্ট প্যাৰাগ্ৰাফত আমি 1 মাৰ্ক দিব সেকেন্ড প্যাৰাগ্ৰাফ যেতিয়া আমি লিখিম তাত কিমান দিব তাতো 1 মাৰ্ক আছে 1 মাৰ্কে দিব গতিকে ইয়াৰ গুৰুত্বটো কি আমি ইজি ভাবে লিখিম সালোক সংশ্লেষণ এনেকুৱা এটা প্ৰক্ৰিয়া হয় যাৰ কাৰণে উদ্ভিদে নিজৰ নিজে প্ৰস্তুত কৰিব পাৰে আৰু এই সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে উদ্ভিদবিলাক সব পজিটিভ হয় গতিকে এইটো হ'ল কি ইয়াৰ গুৰুত্ব এইটো আমি নেক্সট প্যাৰাগ্ৰাফত লিখিব লাগিব আৰু একেবাৰে হেৰ আৰু এটা প্যাৰাগ্ৰাফ আমি চেঞ্জ কৰি ইয়াৰ দফাসমূহ লিখা ইয়াৰ যে 3টা দফা আছে এই 3টা দফা আমি একেবাৰে শেষৰ প্যাৰাগ্ৰাফত আমি লিখিব লাগিব গতিকে তেতিয়া আমি 3টা দফা আছে গতিকে 3টা দফা লিখিলে আমি 3 মাৰ্কস পাই যাম এনেকৈ প্যাৰাগ্ৰাফ ওয়াইজ আমি লিখিব লাগিব এনেকৈ স্টেপ ওয়াইজ আমাক মাৰ্ক দিব গতিকে এনেকুৱা কুৱেশ্যন আমি লিখাত বহুত সময় লাগিব এই সালোক সংশ্লেষণ কি ইয়াৰ গুৰুত্ব কি ইয়াৰ দফাসমূহ লিখা একেটা প্যাৰাগ্ৰাফতে লিখি দিব তেতিয়া কিন্তু কেতিয়াও ফুল মাৰ্ক পাব নোৱাৰি গতিকে এনেকুৱা মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন চাইহে আমি আনসাৰটো কৰিব লাগিব যদি ইয়াত এনেকৈ মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন নাথাকিল হয় যদি অকল 5 মাৰ্ক থাকিল হয় তথাপি প্যাৰাগ্ৰাফ কৰি লিখিলে সদায় ভাল হয় কিন্তু যদি এনেকুৱা মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন নাথাকিল হয় আমি ডাইৰেক্ট একটা প্যাৰাগ্ৰাফ লিখিলে হৈ গ'ল হয় কিন্তু যেতিয়া মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন মেনশন কৰাই আছে 3টা মাৰ্কৰ ডিষ্ট্ৰিবিউশ্যন আছে একাৰণে আমি 3টা প্যাৰাগ্ৰাফ বনাব লাগিব এতিয়া আমাৰ 6 আলোচ্য টপিক হ'ল টাইম ম্যানেজমেন্ট আমি সময় কেনেকৈ মেনেজ কৰিম এটো বহুত ইম্পৰ্টেন্ট হয় এক্সামত
আমি ইমান লৰা ধেমালি কৰিব নাপায় গতিকে যি কুৱেশ্যন আহিব আমি লাহে আগতে ৰিডিং কৰি চাম যিখিনি পাৰোঁ যিখিনি আমি 100% শিওৰ সেইখিনি লিখা আৰম্ভ কৰি দিম বোলে 1 নম্বৰটো মই নোৱাৰোঁ 20 নম্বৰটো পাৰোঁ আমি লগে লগে 20 নম্বৰটো লিখিম মানে সেকশন নম্বৰটো লিখিবলৈ নাপাহৰিবা কাৰণ কি কি থাকে সেকশন এ সেকশন বি সেকশন সি এইবিলাক থাকে গতিকে বোলে 20 নম্বৰ কুৱেশ্যনটো সেকশন বি পৰা হয় 20 নম্বৰ কুৱেশ্যনটো সেকশন বি পৰা হয় গতিকে সেকশন বি লিখি 20 নম্বৰ কুৱেশ্যন আনসাৰ লিখি আমি যেটো 100% শিওৰ এইবিলাক আমি লগে লগে লিখি থম আৰু যিবিলাক আমি নোৱাৰো এইবিলাক আমি লাষ্টত লিখিম আৰু লিখাখিনি অলপ স্পিড কৰিব লাগিব ইমান লাহে ধীৰে লিখিলে নহব আৰু এটা কুৱেশ্যনত কেৱল লাগি থাকিলে নহব বোলে 1 মাৰ্কৰ এটা কুৱেশ্যন পোৱা নাই এতিয়া আমি এটা ভাবি থাকিম কিয় পৰা নাই কিয় এটো পৰা নাই এটোতো ৰাতিপুৱা পঢ়িছো এইবিলাক মাথা মাৰি কেনে এইবিলাক চিন্তা কৰি কেনে মাথা মাৰি থাকিম গতিকে তেনেকৈ থাকিলে বাকি কুৱেশ্যন বিলাক আৰু লিখা নহব গতিকে আমি পৰীক্ষা হলত সদায় ৰিলেক্স হ'ব লাগিব এটা কুৱেশ্যন তুমি পাৰা নাই হ'ব পাৰে তুমি নাপাৰা তুমি বেলেগ এটা যিবিলাক কনফাৰ্ম তুমি 100% এইবিলাক কৰা এইবিলাক যেতিয়া শেষ হ'ব তেতিয়া যিবিলাক টান আছে যিবিলাক তুমি পাৰা নাই এইবিলাক তোমালোকে তেতিয়া মাথা মাৰিব পাৰিবা গতিকে টাইম মেনেজমেন্ট তোমালোকে কৰিব লাগিব আৰু এটা যিকোনো প্ৰত্যেকটা এক্সামৰ 3 ঘণ্টা সময় আছে আমি সদায় আমি খুব চেষ্টা কৰিব লাগিব যাতে আধা ঘণ্টা আগত আমি লিখি শেষ কৰিব পাৰো মানে আড়াই ঘণ্টাতে যাতে লিখি শেষ কৰিব পাৰো তাৰ পিছত আমি ৰিভাইজ দি থাকিব লাগিব কাৰণ ৰিভাইজ নিদিলে কি হয় কেতিয়াবা আমি কুৱেশ্যন আনসাৰ লিখি থৈ এক্সামটো দি কেনে ঘৰত আহো আহি কেনে যেতিয়া কুৱেশ্যন পেপাৰটো মেলি চাওঁ কেতিয়াবা কিছুমান কুৱেশ্যন এনেকুৱা ওলাই যিবিলাক আমি দেখাই নাছিলো গতিকে তেনেকুৱা যাতে তোমালোকৰ নহয় আমি এইবিলাক এক্সাম বহুত দিছো গতিকে তোমালোকে মেট্ৰিক দিয়াসকলক মই কৈ আছো তোমালোকে বৰ্ডৰ এইটো তোমালোকৰ জীৱনৰ প্ৰথম এক্সাম গতিকে তোমালোকে এনেকুৱা কোনো ধৰণৰ পৰিস্থিতি ফেচ কৰা নাই আমি এইটো কৰিছো গতিকে সেইকাৰণে আমি তোমালোকে এতিয়াৰ পৰা তোমালোকে সতৰ্ক হৈ যোৱা নহলে কিন্তু এক্সামত তোমালোকে কেতিয়াও ভাল মাৰ্ক আশা কৰিব নোৱাৰা কৰিব লাগিব 7 discussing topic is maintain good health আমি মেইনটেইন কৰিব লাগিব we have to maintain good health is wealth আমি কোৱা হয় স্বাস্থ্যই পৰম সম্পদ গতিকে আমি এইটো গুড হেলথটো ভাল স্বাস্থ্য আমি মেইনটেইন কৰিব লাগিব কমসে কম এই কেইদিন ইমান দিন আমি গুটকা শিখৰ নিশাজাতীয় দ্ৰব্য যিমান যি কৰিছো গতিকে কমসে কম এই কেইদিন আমি এইবিলাক কমাই দিব লাগিব কাৰণ নিশাজাতীয় দ্ৰব্যবিলাকে আমাৰ ব্ৰেইনত কিবা এটা এক ধৰণৰ পদাৰ্থ ৰিলিজ কৰে যিয়ে কি কৰে আমাক পঢ়াশুনাৰ প্ৰতি কোনো বস্তুৰ প্ৰতি কনসিস্টেন্সি হ'ব নিদিয়ে গতিকে আমাক অনাই বনাই ঘূৰিব তেতিয়া মন যাব এই কাৰণে আমি কমসে কম এই কেইদিন আমি গুড হেলথটো মেইনটেইন কৰিব লাগিব ভাল ফল-মূল খাব লাগিব শাক পাচলি জাতীয় খাদ্যবিলাক আমি খাব লাগিব কাৰণ কেতিয়াবা কি হয় আমাৰ বহুত ইচ্ছা থাকে কোনো এটা কাম কৰাৰ কাৰণে কিন্তু আমাৰ স্বাস্থ্য সংগ যেতিয়া নিদিব তেতিয়া কিন্তু আমি এটো কৰিব নোৱাৰি গতিকে ভাল স্বাস্থ্য আমি এই কেইদিন কমসে কম এই কেইদিন যাতে আমি বেমাৰী নহওঁ কাৰণ বেমাৰক বোলে মানুহে নৰকৰ লগত তুলনা কৰে নৰকত গলে কি হয় কি নহয় আমি যা শুনিছো হে কিন্তু আমি উপভোগ কৰা নাই কিন্তু বেমাৰ হলে আমি সঁচাকৈ বেদনা পাওঁ সঁচাকৈ আমি দুখ পাওঁ এই কাৰণে বেমাৰী মানুহক নৰকৰ লগত তুলনা কৰা হয় গতিকে আমি বেমাৰী যাতে নহওঁ এটা আমি বহুত সচেতন হ'ব লাগিব পৰিষ্কাৰ পানীৰে আমি সদায় গা চা ধুব লাগিব ভাল খোৱা খাদ্য আমি খাব লাগিব সদায় শাৰীৰিক আমি ব্যায়াম অলপ চলপ কৰিব লাগিব গতিকে এইখিনি আমি গুড হেলথ কমসে কম এই কেইদিনৰ কাৰণে মেইনটেইন কৰা উচিত অন্তিম টপিকটো হল ফেভাৰ ফ্ৰম মাই সাইড মোৰ দিশৰ পৰা মোৰ সাইডৰ পৰা মোৰ ফালৰ পৰা যদি কিবা সহায় মই নিশ্চয়কৈ মোৰ বহুত ভাল লাগিব যদি মই তোমালোকক সহায় কৰিব পাৰো আজি এখন ভিডিঅ'ত চোৱা দৰ্শকসকলক মই কৈ আছো যিবিলাক ষ্টুডেণ্ট মোৰ ভিডিঅ'খন চাই আছা তোমালোকৰ যিকোনো সাবজেক্টৰ যিকোনো টপিকৰ যিকোনো যদি কিবা তোমালোকৰ কোনো ডাউট থাকে বা যদি কিবা কুৱেশ্যন লাগে বা যিকোনো ধৰণৰ হেল্প যদি তোমালোকৰ লাগে তোমালোকক সদায় মোক মনত কৰিবা মোৰ চেনেলৰ কমেন্ট বক্সত তোমালোকে লিখি দিবা মই নিশ্চয় তোমালোকক সহায় কৰিম মই সদায় প্ৰস্তুত আছো তোমালোকক সহায় কৰাৰ কাৰণে এতিয়া মই আজিৰ পৰা এটা নতুন সিৰিজ মই আৰম্ভ কৰিব গৈ আছো কুৱেশ্যন আনসাৰ সিৰিজ প্ৰত্যেক লেসনৰ যিমান ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ আছে সব মই আজিৰ পৰা আলোচনা কৰিম মানে সব মই তোমালোকক সেইখন ভিডিঅ'ত আলোচনা কৰা হ'ব এটা লেসনৰ যিমান ইম্পৰ্টেন্ট কুৱেশ্যন হ'ব পাৰে আনসাৰ সহ গতিকে মই তোমালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছো আৰু তোমালোকে মোৰ চেনেলখনক সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকে নিজৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু মই যেহেতু ইউটিউবত বহুত নতুন গতিকে মোৰ আজিৰ এই ভিডিঅ'টো প্ৰথম ভিডিঅ' হ'ব গতিকে মই আশা কৰিছো তোমালোকে মোক মৰম চেনেহ দিবা মোক তোমালোকে আকোৱালি ল'বা আৰু তোমালোকৰ যিকোনো ধৰণৰ সমস্যা থাকিলে যিকোনো ধৰণৰ ডাউট থাকিলে তোমালোকে মোক জনাবা লাগিলে মই তোমালোকক যিমান পাৰো হোৱাটছআপত মই নাম্বাৰটো লাগিলে মই ডেসক্ৰিপশ্যনত দি দিম তোমালোকে তাৰ পৰা মোক লাগিলে মেছেজো কৰিব পাৰা যিকোনো ধৰণৰ সহায় সহযোগিতা মই তোমালোকক দিয়াৰ কাৰণে প্ৰস্তুত আছো আৰু এটা বহুত ইম্পৰ্টেন্ট কথা
তোমালোকে কিছুমানে এতিয়া যিটো পৰীক্ষা একেবাৰে আগমুহূৰ্তত আহিছে, কিছুমানে আগতে পঢ়া নাছিল আৰু কুৱেশ্যন আনচাৰ তোমালোকৰ হাতত আছিল, কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে কৰবাৰ পৰা কালেক্ট কৰিব হয়তো পাৰিছা, কিন্তু তোমালোকে এনচাৰবিলাক তোমালোকে নাজানা। যিকোনো ছাবজেক্ট যিকোনো কুৱেশ্যন যদি তোমালোকৰ আছে, তোমালোকে মোক হোৱাটছআপ নাম্বাৰ মই দি দিম, তোমালোকে হোৱাটছআপ নাম্বাৰত লগে শ্বেয়াৰ কৰি দিবা আৰু খন্তেক মুহূৰ্ততে তোমালোকে এনচাৰটো পাই যাবা। আৰু যিকোনো ধৰণৰ কমন কুৱেশ্যন বা কিবা ইম্পৰ্টেণ্ট যদি কুৱেশ্যন থাকে বা কিবা টপিক তোমালোকে বুজি পোৱা নাই, মোক তোমালোকে কণ্টেক্ট কৰিবা। মই সদায় তোমালোকৰ কাৰণে প্ৰস্তুত আছোঁ। মই যিকোনো ধৰণৰ হেল্প তোমালোকক কৰিম, ইংলিছৰ হওক, এছামিছৰ হওক, বিজ্ঞানৰ হওক, গণিতৰ হওক, জিঅ'গ্ৰাফিৰ হওক, ছ'চিয়েল ছায়েন্সৰ হওক, যিকোনো ছাবজেক্টৰ মই তোমালোকক ৰেডি আছোঁ হেল্প কৰাৰ কাৰণে। আৰু মই আজিৰ পৰা আৰম্ভ কৰিব গৈ আছোঁ ইংলিছৰ কাৰণে ট্ৰান্সলেশ্যন, যিমান 2004 পৰা বা 2008 পৰা 2020 13 কুৱেশ্যন চব কুৱেশ্যন মই এটা চিৰিজ আনিব গৈ আছোঁ। আশা কৰোঁ তোমালোকে সকলোৱে সহায় সহযোগিতা আগবঢ়া আৰু মোৰ এই ভিডিঅ'খন তোমালোকে শ্বেয়াৰ কৰিবা, মোৰ চেনেলখন আৰু বেছি ছাবস্ক্ৰাইব কৰিবা।